হেল্ল' গাইজ, অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাম মানে আমাৰ ইয়াত পিকনিক খোৱা আছে হা। আপোনালোকক মই অলপ দেখাম, আপোনালোকে চাই থাকিব ভালকৈ চাব দেই, অলপ স্কিপ নকৰাকৈ চাব। মানুহবিলাকে কিনো কৰিছে মই সেইটোকে চাওঁ। ভাণ্ডাৰী কি কৈছে? এইবিলাক দেখিছে মানুহবিলাক কেনেকৈ আছে। তহঁতি হাতে কামে লাগ কি কৰিছ? এইবিলাক দেখিছে একদম থিয় হৈ আছে চব। তহঁতি ক এইটো দেখিছে না, এইটো পোৱালিটো কি কৰিছে বা মানুহখন পলাই আছে কেমেৰা দেখি। এইটো দেখিছে বাইদেউ কি কৰিছা? এনেই আছা? এইফালে আপোনাৰ বনাই থকা আছে খানা দেখিছেনে? মানুহবিলাকেনো কিনো কৰিছে, তহঁতি অলপ জল্দি কৰ। খাওঁ মানে ক ইমান লাহে লাহে কৰি আছ, অলপ জল্দি কৰ, জল্দি কৰ অলপ, হয় নাই? দেখিছে না পোৱালিবিলাক বহি আছে, তহঁতি বহি থাক, বহি থাক। তহঁতি এখন তই টিপাল খুজি আছ না? ইয়াত দেখিছেনে আমাৰ মানে আজি ইমানেই পিকনিক মানে বেছি নাই মানুহ। ল'ৰাখনৰ মানে মানুহ এই আপোনাৰ ডাঙৰখিনিকে ল'ৰা সৰুখিনি বেছি চাই আছে। সৰু ল'ৰাখিনি এইবোৰক যে চেইনডাল বান্ধি থৈ দিব লাগে, চেইনডাল যে মানে পুৰা লগতে আপোনাক থৈ দিয়া আছে। মানে বৰ ধুনীয়া কৰি আছে দেই। অলপ খানাটো ভালকৈ বনাব দেই, তেতিয়া খাই ভাল লাগিব। এইফালে দেখিছেনে? দিয়া নাই ঠিক আছে, অলপ ৰঙচুৱা হ'ব লাগে তেতিয়া খাই ভাল লাগে। কি ইয়াত চাউল পাতিব ন? এইখিনি পেটু না কিবা এইখিনি? এইখিনি চালাড বনাই থৈছে নে কিবা? এইখিনি চালাড হয়। এইখিনি আপোনাৰ ব্ৰইলাৰ পেটু আৰু ঠেং, এয়া আছে আপোনাৰ জলকীয়া, এই আছে বন্ধাকবি। এইফালে আপোনাৰ বহি আছে, শুই আছে। কিয় শুইছা? তোমালোকে অলপ মনে মনে থাকিবা দেই, বেছি হাল্লা নকৰিবা দেই। এইখন মানে কেৰাহীখন একদম সুধাই কিনো বুজাব আৰু। ইয়াত মাছ ফ্ৰাই কৰি আছে দেখিছেনে? মানে একেবাৰে মানুহ একেবাৰে ইয়াত দেখিছেনে? আৰু এজন আহিছে বান্ধৱী। সুধেই আহিছে, আমাৰ বান্ধৱী আহিছে। আমাৰ বান্ধৱী কেনে গ'ল? আমাৰ বান্ধৱী এয়া আপোনালোকে আৰু এবাৰ চাই লওক। ইয়াত দেখিছে নাই? এয়া আপোনাৰ এইটো কি মিক্সাৰ মেচিন, তোৰ মেচিন পিঁয়াজ ৰস এইপিনে আলু পাত চাত থৈ দিয়া আছে আৰু ইয়াত ফ্ৰাই কৰি আছে মাছ দেখিছেনে? মাছ ফ্ৰাই কৰি আছে এয়া দেখিছেনে? চব বস্তু মানে আপোনাৰ ৰেডি কৰি থৈ দিয়া আছে। ৰাধনী আজনী কেনেকুৱা? ৰাধনী ঘৰলৈ পলালে নি? মা কেনে গ'ল? মা ঘৰলৈ। এয়া তোমালোকে মনে মনে থাকা দেই, হাল্লা নকৰিবা, চুপচাপ থাকা। এইডাল কি হৈছে ন? এডাল কি বস্তু? হা এইডাল ঘুটনি, এডাল আপোনাৰ। আৰু তোমালোকে বহিছা? ভালকে বহি থাক দেই, হাল্লা নকৰিবা, অলপো হাল্লা নকৰিবা। এইফালে দেখিছেনে ঘাটনি মাৰি আছে আপোনাৰ দাইলত। দেখিছেনে দাইলখিনি তেল মাৰিলে নাই বনাব? একেবাৰে চালাডটো বনাব দে, একে বঢ়িয়াকে চালাডটো। ইয়াত দেখিছেনে আপোনাৰ এয়া পাত চাত গোটাই থোৱা আছে। এইখিনি আছে আপোনাৰ কেৰাহীটো থৈ দিয়া আছে। আৰু ইয়াত দেখিছেনে এইখিনি আপোনাৰ চাউল হয়। মানে এতিয়ালৈকে ভাত পতা নাই আৰু পাতিব আৰু লাহেকৈ। আৰু এইফালে আপোনাৰ থৈ দিয়া আছে চালাডৰ কাৰণে থোৱা আছে এইবিলাক বস্তু, পিঁয়াজ তাৰপৰা বিলাহী চিলাহী আলু চালু। আৰু আপোনাৰ এইখিনি মাছৰ কণী, এইখিনি মাছৰ কণী নাই তেল, এইখিনি মাছৰ তেল হয়। তেল এইখিনি কণী নহয়, তেল হয় এইখিনি মাছৰ তেল। আৰু এইফালে বনাই চাওক দেই আপোনালোকে। বনাই হৈ গ'ল আমাৰ মানে খানা খোৱা ষ্টাৰ্ট হৈ গ'ল। আপোনালোকে দেখিছেনে? সৰু ল'ৰা বৰ দিয়া আছে, আমাৰ এখেত বহি আছে। ইয়াতে মানুহে এতিয়া খাই আছে। ঐ খাইছ নাই তহঁতি? ভালকৈ খাবি দেই, দেখিছেনে? এয়া এতিয়া লাহেকৈ খোৱা হৈছে, দিয়া হৈছে আৰু সৰু ল'ৰা ছোৱালীবিলাকক আমি খাম লাহেকৈ। তেওঁলোকে খোৱাবি নাই আৰু
মানে সৰু ল'ৰা ছোৱালীবিলাক দি দিলে মানে ভাল আৰু আপোনাৰ বহুত উৎপাত কৰি আছে ল'ৰা ছোৱালীবিলাক সেইকাৰণে দি দিয়া হয়। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো যোগে মই সকলোকে ভৱিষ্যত নামতেই নতুন বছৰ আৰু আপোনালোকে ইয়াত মানে জানুৱাৰী মানে মানিছে নাই মানে কমেণ্টত জনাব। আপোনালোকে চাই থাকক, মই দেখাই থাকিম আপোনালোকে কি কৰিছে কি নাকা দেই। দেখিছে নাই আমাৰ এতিয়া খানাই দিছে আৰু মানুহবিলাকক দেখিছে নাই মানুহবিলাক আহিছে মানে খাবৰ কাৰণে। এয়া একেবাৰে মানে নক'ব আৰু ল'ৰাবিলাকক দি দিয়া হৈছে, এয়া দি আছে দেখিছেনে দিছে মানুহবিলাক খাই আছে আৰু এইয়া দেখিছে নাই আপোনালোকে চাই থাকক। এইয়া হেৰি দে পানী 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 দে মজা আছে দেই। হা এইখিনি কি বনাই আছ ন? পচলা জ্বলা পচলা জ্বলা পচলা আমাৰ ভোজ খাই হৈ গ'ল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ভিডিঅ' কোনোবাই যদি নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টাটা বাই বাই।